সন্ধ্যা শ্ৰীমন্ত শংকৰদেৱ নামঘৰ বাকৰিত ১৪তম ৰঙালী বিহু উদযাপন। নলবাৰী জিলাৰ পূব প্ৰান্তস্থিত সন্ধ্যা শ্ৰীমন্ত শংকৰদেৱ নামঘৰ বাকৰিত ১৪তম পূব পাগলাদিয়াপাৰ ৰঙালী বিহু উদযাপন কৰা হয়। সন্ধ্যা টাইগাৰ ক্লাবৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত ৰঙালী বিহু সন্মিলনীত ৰাতিপুৱা বিহু সন্মিলনীৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ আৰম্ভ কৰা হয়। পতাকা উত্তোলন কৰে উক্ত বিহু সন্মিলনী সভাপতি অজয় তালুকদাৰে। ইয়াৰ পিছতে বিহু গামোচা উত্তোলন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলাৰ সম্পাদক যোগেশ কলিতাই আৰু শ্বহীদ তৰ্পণ কৰে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশাল বিক্ৰম চৌধুৰীয়ে। ইয়াৰ পিছতে অঞ্চলটোৰ ল'ৰা-ছোৱালীসকলৰ মাজত খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে আন ভালেমান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সন্ধিয়া সমাজ জীৱনৰ লগত জড়িত কেইবাগৰাকী বিশিষ্ট লোকক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পিছতে বিশেষ আকৰ্ষণীয় মৌ কুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আনহাতে নিশা অসম ভিত্তিক মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। উল্লেখ্য যে পূব নলবাৰী অঞ্চলৰ বৃহত্তৰ সন্ধ্যা গাঁওবাসীৰ মাজত একতা ভাতৃত্ববোধ জগাই ৰাখিবলৈ তথা অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটি এইদৰে উদযাপন কৰি অহা বুলি বিহু সন্মিলনীৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি হৰীশ তালুকদাৰ আৰু সম্পাদক ধনজিৎ বৰ্মনে উল্লেখ কৰে। নলবাৰীৰ পৰা মনোজ বৈশ্যৰ ৰিপৰ্ট, অসম লাইভ। বৃহত্তৰ ঐতিহাসিক সন্ধ্যা অঞ্চলৰ পূব পাগলাদিয়াপাৰত অনুষ্ঠিত যে শংকৰ সংঘ মন্দিৰত ৰঙালী বিহু উদযাপনত আমি আহি অতি আনন্দিত হৈছোঁ। এই অঞ্চলত এই অনুষ্ঠানটোৱে অতি সুন্দৰ ভাৱে ইয়াৰ ৰাইজে স্থানীয় যুৱক যুৱতীসকলে অনুষ্ঠিত কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ সকলো দিশতে আগবঢ়াই নিয়াৰ বাবে সাংস্কৃতিক শৈক্ষিক উদ্যোগ তেখেতসকলে যত্ন কৰিছে। আমি তেখেতসকলক শলাগ লৈছোঁ আৰু আহি অতি আনন্দিত হৈছোঁ। সমূহ ৰাইজক এই সন্ধ্যা অঞ্চলৰ এই শংকৰ সংঘত অনুষ্ঠিত হৈ থকা ৰঙালী বিহুত আহি অংশগ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ পূব পাগলাদিয়াপাৰ এই ৰঙালী বিহুখন আমাৰ সন্ধ্যা গাঁৱৰে পবিত্ৰ শ্ৰীমন্ত শংকৰদেৱ এই নামঘৰত এইবাৰ আমি ১৪তম এই ৰঙালী বিহু সন্মিলনী আমি আয়োজন কৰিছোঁ। এই ৰঙালী বিহু উদযাপনত আমাৰ যে টাইগাৰ ক্লাব সন্ধ্যাৰ সেই টাইগাৰ ক্লাবৰ আমাৰ ডেকা বন্ধুসকলে এই ৰঙালী বিহু ভাগি উদযাপন কৰি আহিছে। এই একতা আৰু ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰা এই নামঘৰ আৰু এই টাইগাৰ ক্লাবৰ সৌজন্যতে বিহু ভাগি উদযাপন কৰা হয়। আৰু এইবাৰো আমি অইনবাৰৰ দৰে আজি এদিনীয়া কাৰ্যসূচীৰে আমি এই ৰঙালী বিহু ভাগি উদযাপন কৰিবলৈ ওলাইছোঁ। ইয়াৰে ইতিমধ্যে আমাৰ বিহু সন্মিলনীৰ পতাকা উত্তোলন, বিহু গামোচা উত্তোলন, এই পতাকা উত্তোলন কৰিলে উত্তোলক আমাৰ আছিল সভাপতি পূব পাগলাদিয়াপাৰ ৰঙালী বিহু উদযাপন সমিতিৰ সন্মানীয় শ্ৰী অজয় তালুকদাৰদেৱ। আমাৰ বিহু গামোচা উত্তোলন কৰি গৈছিলে সম্পাদক অসম যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলাৰ যোগেশ কলিতাদেৱে। তৰ্পণ কৰিলে আমাৰ আছুৰ কৰ্মী বিশাল বিক্ৰম চৌধুৰীয়ে। আৰু এতিয়া আমাৰ পৰৱৰ্তী কাৰ্যসূচী বৃক্ষৰোপণ আৰু আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ যি সামগ্ৰিক উন্নয়ন তাৰ ওপৰত ভিত্তি কৰি আমাৰ খেল ধেমালি প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আমাৰ অনুষ্ঠিত কৰা হ'ব। আৰু সন্ধিয়া আমাৰ সাংস্কৃতিক কাৰ্যসূচী হিচাপে আমাৰ মৌ কুঁৱৰী প্ৰতিযোগিতা থাকিব আৰু লগতে আমাৰ অসম ভিত্তিতে আমাৰ কি হ'ব মুকলি বিহু আমাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। আৰু এই মুকলি বিহু প্ৰতিযোগিতাৰ উদ্বোধক হিচাপে থাকিব আমাৰ সন্মানীয় আমাৰ গৌৰৱ প্ৰতিষ্ঠিত ব্যৱসায়ী আমাৰ প্ৰণীতা ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী নিপেন দাস, তেখেতক আমাৰ আমন্ত্ৰণ জনোৱা হৈছে। আৰু আটাইৰে সহায় সহযোগিতা আমি এই বিহু উদযাপনত আমি কামনা কৰিছোঁ। আমাৰ সন্ধ্যা বলাগুচি পইলা এই সমূহ গাঁৱৰ ডেকা বন্ধুসকল এই অনুষ্ঠানটিৰ ভাগৰ লগত জড়িত হৈ আছে আৰু আমি আশা কৰিছোঁ এই বিহু ভাগি শান্তি শৃংখলাৰ মাজেৰে আমাৰ পাৰ হৈ যাব। আমি আটাইৰে সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ।